ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই সমূহ শিক্ষকলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। বৰ্তমান মই যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰ এখন প্ৰাথমিক বিদ্যালয়লৈ। মানে গৈ আহিলোঁ, এখন স্কিন আনিলোগৈ টেণ্ট হাউচৰ পৰা আৰু স্কুললৈ যাওঁ। তাত শিক্ষক দিৱসৰ উপলক্ষে এখন সভা আয়োজন কৰিছে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি স্কুলত পালোহি। এফালে এখন দৰপাং পিছলা এবিএ প্ৰাথমিক বিদ্যালয় আৰু সোমাই গ'লোঁ। দেখিলোঁ সকলোৱে কামত ব্যস্ত। মানে স্কুলত ফেন লগোৱা নাছিলে, আজি ফেন ফিট কৰি আছে সকলোৱে। আৰু এইফালে আমাৰ হৈ গ'ল বন্তি প্ৰজ্বলন কৰা। তাৰপিছতে আমাৰ এইফালে মিটিং আৰম্ভ সময় হ'ল। ছাত্ৰ ছাত্ৰীসকলক এফালে বেঞ্চত বহোৱা হৈছে আৰু কণ কণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মাটিতে বহোৱা হৈছে। মাতে পকাত এনেকৈ বহাই দিয়া হৈছে, কঠ পাৰি। তেওঁলোক তলত বহি আছে আৰু মই মঞ্চৰ পৰা কেমেৰা কৰি আছোঁ। এয়া আৰু মৰমৰ ফাইনেলি আমাৰ আৰম্ভই হ'ল। প্ৰথম আনুষ্ঠানিকতা ভাষণ দি আছে স্কুলৰ শিক্ষকে। এই ভূমিকাৰ প্ৰথম কাৰ্যসূচীখন আমি অনুষ্ঠানটি আৰম্ভণি আৰু এইফালে মই লিখিছিলোঁ এইকেইটা আখৰ, কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি লিখাৰ আৰু এয়া আমাৰ সমবেত সংগীতেৰে সভা আৰম্ভ কৰা হ'ল। মাতৃগোটৰ সদস্যসকলে সমবেত সংগীত গাইছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অতি আলোকী গীত, যিখন গীত তোৰে মোৰে আলোকৰে যাত্ৰা, এই গীতটোৰে আজি আমাৰ সভাখন আৰম্ভ কৰা হ'ল। আৰু এইফালে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক সম্বৰ্ধনা জনাইছে, শিক্ষক দিৱস হিচাপে সন্মান জনাইছে। আৰু ইয়াতে এখন প্ৰতিযোগিতা সভাও হ'ব। তাৰ বাবে মই আহি পেলাই চাবলৈ অহা মানুহটো আজি বিচাৰকৰ আসন বহিব লগা হ'ল। মোৰ আচলতে বিচাৰকৰ আসনত বহিব পৰা যোগ্যতা নাই, তথাপিতো ছাৰক তেনেকৈ নিদিয়ে নহয়। মই কাৰ্য মানে যিমানটো পাৰোঁ আসনখন গ্ৰহণ কৰি বহিলোঁ। আৰু আপোনালোকক ইয়াৰ পৰা ভিডিঅ' কৰি সমস্ত ভিডিঅ' দেখুৱাব নোৱাৰিম, তাৰ বাবে দুখিত। কাৰণ এইখন আসনৰ পৰা ভিডিঅ' কৰি থকাটো বৰ সম্ভৱ নহয়। আৰু এজন শিক্ষকে ভাষণ প্ৰদান কৰি আছে, মানে তেখেতক অধ্যক্ষৰ আসনত বহোৱা হৈছে, অধ্যক্ষৰ ভাষণ প্ৰদান কৰি আছে। তেখেতো এইখন বিদ্যালয়ৰে শিক্ষক। একেবাৰে শেষত পুৰস্কাৰ বিতৰণৰ সময় আহিল।
ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰি দিলোঁ। পুৰস্কাৰবোৰ বিশেষ মাতৃ গোটৰ সদস্যসকলে কষ্টৰে যি পাৰিছে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ বাবে সামান্য মই আপোনালোকক প্ৰতিযোগিতাসমূহ দেখুৱাব নোৱাৰাৰ বাবে আৰু এয়া মই প্ৰতিযোগীসকলৰ মাজতে ইয়াৰ পিছতে জাতীয় সংগীতেৰে সভা ভংগ কৰা হ'ব। ইমানতে সামৰণি মাৰি জাতীয় সংগীত যে গোৱাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰোঁ, গতিকে ইমানতে সামৰণি মাৰি আপোনালোকক পৰা বিদায় মাগিছোঁ। আৰু যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যদিহে চেনেলটোলৈ নতুনকৈ আহিছে। আপোনালোকৰ অকণমান সঁহাৰিয়ে মোক এই চেনেলটো আগুৱাই নিয়াত সহায় কৰিব। আজিলৈ ইমানতে সামৰিছোঁ।